Good morning, মই ডিব্ৰুগড়লৈ ওলাইছোঁ। বহুত দিনৰ মূৰত আকৌ এটা নতুন ভিডিঅ'তে আপোনালোকৰ মাজলৈ আহিছোঁ। আপোনালোকৰ খবৰবোৰ কেনে ক'লে? মোৰ খবৰটো ভাল নহয় মানে কি হৈছে, ইটোৰ পাছত সিটো মানে প্ৰব্লেম আহি আছে। তাতে মানুহজনো নাই, আৰু এতিয়া মই ডিব্ৰুগড়ৰ সেই বেটীক লৈ ওলাইছোঁ। তাই এক্সিডেণ্ট হৈছিলে, যিহেতু ভৰিটো ভাল পোৱা নাই, সেইটো কাৰণে আকৌ মানে ডক্টৰৰ ওচৰলৈ যাওঁ। সেয়াই আৰু মোৰ ক'বলগীয়া। বাইক চনটো এনেকৈ গ'ল, মোৰ বেমাৰ আৰু সমস্যাৰ মাজতে। সেয়া আমি এতিয়া যাত্ৰা আৰম্ভ কৰিছোঁ। 8:30 বাজি গৈছে। এইফালে বেটি, এইফালে ভাইটি, আৰু গৈ আছোঁ। অলপ গৈ থাকোঁ আৰু পাপাই খাইছে। এতিয়া আমি আমাৰ ঘৰৰ আগেদি আমাৰ ঘৰৰ আগফালেদি ৰাস্তাটো গৈছে, আৰু এইটো নলনি কপৌৱা হৈ মাছ পথাৰ হৈ এতিয়া আমি 4 লেনযুক্তত উঠিম। 52 নং। অলপতো গৈ পাম 2 মিনিটৰ বাট, আৰু ৰাস্তাটো দেখুৱাই দিছোঁ। কেতিয়াবা আপোনালোকৰ এই ভিতৰৰ ফালে মৰাণ যাবলৈ সুবিধা হ'ব। মৰাণ, ডিব্ৰুগড় আৰু আপোনাৰ এইফালে ৰাজগড় মই দেখাই দিম বাৰু এতিয়া। আৰু ইয়াতে এটাই ৰাস্তাটো মনত থ'বলৈ এটাই উপায়, ইয়াতে মানে স্কুল এখন আছে। এখন এম ই স্কুল ন? ইয়াতে আমাৰ খুৰীয়ে কৰে। আৰু এতিয়া এইফালে ৰাস্তাটো দেখিছে আপোনালোকে। এইফালে গ'লে আমি পামগৈ ডিব্ৰুগড়, মৰাণ। আৰু এইফালে আমি যদি চিধাই যাওঁ, ৰাজগড় হৈ সোণাৰী ওলাই আমি একেবাৰে আপোনালোকৰ অৰুণাচল। একদম পুৰা হেৰি বালি। আজি আহিছে ন? হা? আজি নি? এইফালে বৰবৰুৱা হৈ যাব পাৰি, আৰু আমি এইফালে সোমাইছোঁ ঠাকুৰথান। ৰাস্তাটো খুব ঠেক। এই ৰাস্তাটো দুইফালে বাগান, আৰু অলপ দূৰ গৈ ঠাকুৰথানৰ বজাৰ আছে। এখন ঠেক মানে ৰাস্তাটো। আৰু আমি এতিয়া পাই গ'লোঁ, আৰু অলপ দূৰ পাছতে সঞ্জীৱনী পামগৈ, আৰু তাতে ডাক্তৰজন বহে। মেডিকেলৰ কাম হৈ গ'ল, আৰু আমি আহিছোঁ এতিয়া কেক নিবলৈ। কাইলৈ মাৰ মানে দেউতাকৰ জন্মদিন আছে। 100 বছৰ হ'ব ককা, আৰু গতিকে মায়ে আজি কেক এটা নিব কৈছে মোক, আৰু মই এতিয়া চাই আছোঁ ইয়াতে। এয়া আমি আহি পালোঁ। মেডিকেলৰ কামবোৰ হ'ল, লগতে অলপ বজাৰ কৰিলোঁ। কৰিবলগীয়া আছিলে মোৰ কেইটামান দৰকাৰী বস্তু। আৰু এতিয়া আমি খানা খাবলৈ বুলি সোমাইছোঁ মেফ্লাৱাৰত। আৰু খুব ভাগৰ লাগিছে, হয় নাই বেটি? আৰু আমি সোমালোঁ মেফ্লাৱাৰত। বেটি ভাগৰিছে, আৰু আমাক ইয়াতে বহিব কৈছে ন বেটি? এনেকুৱা মানুহ আৰু। লেতেৰা হ'লগৈ আৰু চফা মেইনটেনেঞ্চ লাগে ন। খুব ভাগৰ লাগিছে মানে, ৰাতিপুৱা সোনকালে উঠা, কালি ৰাতি হোৱাও দেৰি। ইজনী ডক্টৰে কি ক'লে কৈ দেচোন ছোৱালী? ডিমা পুৰা ৰেষ্টত থাকিবলৈ কৈছে। তাই
চাইকেল চলাব দিছে তোমার কথাবোৰ কবিতা কবিতা আৰু মোৰ ইউটিউবৰ প্ৰব্লেম মোৰ পল প্ৰতিপল তোমাকে বেমাৰীও মানুহজনী জানি থাকিবলগীয়া হৈছে ঘৰত দেখা আৰু খালি প্লেট আমাক দি থৈ গৈছে আৰু এতিয়াকে আহে খানা হয়নে ঘৰত মায়ে ফোন কৰিছে বেটাই মাক কাম কৰিব দিয়া নাই আৰু আমাৰ অলপ পলম হৈছে পলমটো হ'বই মেডিকেলৰ কামত আহিলে তাতে মেডিচিন দুটা পোৱা নাছিলোঁ বিচাৰিলোঁ বেটি খাই দিয়া এইটো সেয়া সঁচাকৈ খাব লৈছে ৰৈ থাকিল পেটে আমাৰ খানা আহি গ'ল আৰু খাওঁ আৰু ভুকীয়া বিয়া আহে ন মেডিকেল ভাইটিক ল'বলৈ গৈছোঁ আৰু মই চিকেন বইল খাম তাহাঁতকো খাবলৈ গৈছোঁ আৰু মই নকৰোঁ আৰু খাওঁ টোপোলা ভাতৰ লগত খাই হৈ গ'ল আৰু আমি এতিয়া যাওঁ এইটোতো ভাল লাগিছে মোক কি সুধি আছে আমাৰ খাই হৈ গ'ল আৰু আমি এতিয়া যাব ওলাইছোঁ বেটাই আমনি কৰিছে চাগে মাক গতিকে যাওঁ আৰু ক'ত ৰ'বলগীয়া নাই